Hi guys, welcome back Lokhima Deka channel. যোৱাকালি যাব নোৱাৰিলো পইচা নোৱাৰ বাবে আজি যাম হিপাৰ নদী হিপাৰত স্কাইলেণ্ড তো চাই থাকক এতিয়া মই গৈ আছো নদী হিপাৰত স্কাইলেণ্ড আপোনালোকক দেখাম চাই থাকক মই আহি পাই গ'লো নদী পাৰ গৈ আছো স্কাইলেণ্ড দেখাবলৈ কোনখিনি মানুহৰ ঘৰ তো নদী সিপাৰত আছে লাইকা বুলি আছে এডোখৰ আহক গৈ থাকোঁ ভিডিঅ' চাবলৈ স্কাইলেণ্ড আহি পাই গৈছে এতিয়া অঁ নামিব আহি পাই গ'লো স্কাইলেণ্ড এখন ৰথ উঠিছা এবাৰ উঠিছা ইমান ধুনীয়া হৈ আছে ন আপোনালোকেও আহিব স্কাইলেণ্ডত চাব ইমান ধুনীয়া ইয়াত ঘোঁৰাৰ ওপৰত উঠিব পাৰিব এইখন নাও ইমান ধুনীয়াকৈ সজাই ৰাখিছে ভাইটি বল এতিয়া সেইফালে চাওঁগে বল সেইটো কি বস্তু
আপোনালোকেও আহিব ইমান ধুনীয়া ঠাই নহয় নদীৰ সিপাৰত স্কাইলেণ্ড देख এইটো এটা ঘোঁৰা সেই তাত এতিয়া পেৰাচুট উৰাবলৈ ৰেডি কৰি আছে বলক চাওঁ উৰুৱালৈ গৈ চাই আহোঁ এতিয়া উৰিবলৈ ৰেডি হৈ গ'ল এইখন হা बहुत जैसे धुली हुई है ना भाई जाए भला से बोलो नदी हिपार यू बारे चाय बहुत धुनिया प्लेस है यार आहिले माने इमान ভাল লাগে মনটা একদম মানে ভাল লাগি যায় আৰু এতিয়া নদী সিপাৰৰ গাঁওখন এইখন দেখি চাগে অকমান লাইকা দদিয়া বমুৱা বুলি এখন গাঁও আছে নদী সিপাৰত এইটো আছে এদিকে মানুহে পিকনিক খাই আছে এতিয়া চাইদে ভাইটি য'ত পৰিব গাড়ীখন পেৰাচুটটো নামিব টাইম হৈ গ'ল বেলিটো ইমান ধুনীয়া লাগিছে এদিকে মানুহে পিকনিক খাই আছে
wow, পানীটো ইমান ধুনীয়া লাগিছে এইডোখৰ বাম হয় কি লাগিছে এই বহুত দূৰ পালোহি স্কাইলেণ্ডৰ পৰা তাত আছে স্কাইলেণ্ড আৰু আমি ইয়াত পালোহি হয় ইমান ধুনীয়া পানী গৈ আছে ইমান চাফা পানী আৰু মাছ অকণমানি মাছ পাৰ হৈছে এতিয়া আকৌ স্কাইলেণ্ড আহি পালোহি ঘূৰি ফুৰি ইয়াত সেইখিনিয়ে দেখিছেনে সেইকেইটা হ'ল কেম্প ইয়াত ৰাতি থাকিবও পাৰিব এবাৰ আকৌ গোটলৈ যাওঁ ঘৰলৈ যাম কাৰণ গধূলি হৈ আহিছে ভাইটি আৰু মই আহিছোঁ ন ভাই কেনেকুৱা লাগিলে মজা লাগিলে নাই আহিকিনে গুচি গ'ল এবাৰ যাওঁ আৰু ঘৰলৈ ঘৰমুৱা হওঁ পিছনে আন্ধাৰ হৈ আহিছে অলপ কুঁৱলী পৰিছে খুব বাবাই নাও হয় না উঠিলোঁ আমি এতিয়া অঁ গোটেই ফুৰি আহিলোঁ এতিয়া আহিছ নেকি অঁ যাওঁগৈ বাবা স্কাইলেণ্ড মই সোনকালে
এতিয়া বাই বাই।